দাদা আজি যেটো 52তম যেটো বার্ষিক অধিবেশন অনুষ্ঠিত হৈ আছে আলোচনাৰ মৰ্মে প্ৰতিনিধি আলোচনা সভাত কি সিদ্ধান্ত গ্ৰহণ কৰিছে? যোৱাকালিৰ পৰা আমাৰ 52তম যি অধিৱেশন সেইটো আৰম্ভ হৈছে আৰু যোৱাকালি প্ৰথম যি প্ৰতিনিধি সভা সেইটো ইতিমধ্যে হৈ গ'ল আৰু ইয়াত আমি ভাৰতৰ আৰু অসমৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে এই সমস্যাবিলাক আমাৰ আলোচনা বিষয় হিচাপে আমি লৈছোঁ কাৰণ আমি ভাৰততে থাকোঁ হিচাপে অসমতে আছোঁ হিচাপে এই সমস্যাবিলাক আমাৰো সমস্যা সেইকাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ দৃষ্টিভংগীৰে এই সমস্যাবিলাক কেনেকৈ সমাধান হোৱা উচিত ইয়াৰ ওপৰত আমি যোৱাকালি আলোচনা আৰম্ভ কৰিছোঁ আৰু আজি পুনৰ আমি আলোচনা কৰিম। ইয়াত আমি এই কথাটোকে আজি আমি বিশেষকৈ চিন্তা কৰিছোঁ যে ভাৰতবৰ্ষৰ যিটো সংবিধান এই সংবিধানে সকলো জাতি জনগোষ্ঠীক ভাষা সংস্কৃতি নিজৰ অস্তিত্ব পৰিচয় লৈ জীয়াই থাকিবলৈ এটা অধিকাৰ দিছে আৰু সেই অধিকাৰটো যাতে কোনো কাৰণত কাৰো অধিকাৰ খৰ্ব নহয়, কাৰো নিৰাপত্তা যাতে নিক্ষেপ হৈ নাযায়, সকলো যাতে নিৰাপত্তা পাবলৈ সক্ষম হয়, সকলো নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰে, এই কথাবিলাক আজি চিন্তা চৰ্চা কৰি পেলাই আমি নিজৰ যি এজেণ্ডা সেইটো আমি তৈয়াৰ কৰিম, নিজৰ যি ৰেজুলেশ্যন সেইটো আমি তৈয়াৰ কৰিম আৰু বিশেষকৈ আজিৰ সময়ত আমি এইটোকে ক'ব বিচাৰিছোঁ যে অসমত যিটো কেব লৈ পেলাই যিটো আন্দোলন হৈ আছে এতিয়া হৈ গ'ল সেইটো এই আন্দোলনটো এতিয়া চলি আছে আৰু সেই আন্দোলন চলি থকা সময়ত অসম চৰকাৰে সেই আন্দোলনকাৰীবিলাককে উদ্দেশ্য কৰি বা অসমবাসীকে উদ্দেশ্য কৰি বা তেখেতসকলৰ নিজৰ এজেণ্ডা হিচাপে লওক যে যিবিলাক পলিচি তেখেতসকলে ডিক্লেয়াৰ কৰিছে সেই পলিচিবিলাকৰ ভিতৰত তাৎক্ষণিকভাৱে যোৱাকালি এটা আমাৰ দৃষ্টিগোচৰ হৈছে যে যিটো অসমীয়া মিডিয়াম বা অসমীয়া ভাষা এইটো কম্পালচৰি কৰাৰ যিটো সিদ্ধান্ত আহিছে আমি পাহৰি যোৱাটো উচিত নহ'ব যে ভাষা জাপি দিয়াৰ কাৰণে বৰ অসমটো সাতভনী হৈ গ'ল আৰু আজিও এই অসমত বহুত জাতি জনগোষ্ঠী আছে যাৰ নিজৰ নিজৰ চহকী ভাষা আছে, মিডিয়াম নাথাকিব পাৰে কিন্তু তেখেতসকলৰ ভাষা আছে আৰু সংস্কৃতি আছে। এই ভাষা সংস্কৃতিটো জীয়াই ৰখাটো জানো চৰকাৰৰ দায়িত্ব নহয়? এই দেশৰ নাগৰিক হিচাপে এই ৰাজ্যৰ নাগৰিক হিচাপে এই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি জীয়াই ৰখাটো চৰকাৰে দায়িত্ব বুলি আমি ভাবোঁ। তো সেইকাৰণে আজি কোনোবাই এটা ভাষাক যিমান প্ৰাধান্য দিছে কোনোবাই এটা ভাষাক ইমান অগ্ৰাহ্য কৰাৰ কাৰণটো কি আমি বুজিবলৈ পোৱা নাই। গতিকে অসমীয়া ভাষা ৰাজ্যিক ভাষা এইটো দুনাই ক'ব নালাগে, অসমীয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হৈ আছে এইটো দুনাই ক'ব নালাগে। আজি অসমীয়া ভাষাৰ কাৰণে বড়ো ভাষা ভাবুকি নহয়, অসমীয়া ভাষাৰ কাৰণে মিচিং ভাষা ভাবুকি নহয়, ৰাভা ভাষা ভাবুকি নহয়, তিৱা ভাষা ভাবুকি নহয়, কাৰ্বি ভাষা ভাবুকি নহয়। অসমীয়া ভাষাৰ কাৰণে হয়তো ইংলিছ ভাবুকি হ'ব পাৰে বা অসমীয়া ভাষাৰ কাৰণে কোনোবা বেংগলী ভাবুকি হ'ব পাৰে। সেই ভাষাবিলাকক টাৰ্গেট কৰি কিবা পলিচি লোৱাত আমাৰ ক'বলগীয়া নাই, কিন্তু আজি এই নীতিত কিয় সেই নীতিবিলাকত সেই ডিক্লাৰেশ্যনবিলাকত এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ যিবিলাক থলুৱা যিবিলাক ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলৰ ভাষা ভাষী ৰক্ষণাবেক্ষণৰ কাৰণে কিয় পলিচি নাই সেইটোহে মই চৰকাৰৰ ওচৰত প্ৰশ্ন কৰিছোঁ। গতিকে কোনোবা ভাষাটো যদি তেখেতসকলে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে চবৰো ভাষা ৰক্ষণাবেক্ষণ দিয়ক। আজি অসমত ৰাজ্যিক ভাষা অকল অসমীয়া কিয় হ'ব? আজি বড়ো ভাষাও হ'ব লাগিব, মিচিং তিৱা ৰাভা যিমান খিলঞ্জীয়া আমাৰ ট্ৰাইবেল জনগোষ্ঠী আছে যিসকলে ইয়াৰে ভূমিপুত্ৰ হয় সেই সকলৰ ভাষা সংস্কৃতিও সমান মৰ্যাদা পাব লাগে, সেইটো আমি বিচাৰোঁ। আৰু অইন পিনেদি আজি যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বড়ো যিটো মিডিয়াম সদায় মাহীয়াৰ চকুৰে চাই আহিছে, আমি যোৱাকালিৰ পৰা আলোচনা কৰি আছোঁ, আজিও কৰিম। বড়ো ভাষাৰ কাৰণে বড়ো মিডিয়ামৰ কাৰণে এটা ছেপাৰেট ডাইৰেক্টৰেট আমি বিচাৰিছিলোঁ। বড়ো মিডিয়ামৰ এডুকেশ্যনটো আজিলৈকে বহুত সমস্যা জৰ্জৰিত, আমাৰ শিক্ষক নাই, স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা নাই, টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটবিলাক নাই, বহুত সমস্যা আছে, কিতাপ সময়মতে নাপায়। এই গোটেই কথাটো লৈ পেলাই আমি চৰকাৰক কৈছোঁ যে অতি শীঘ্ৰে বড়ো মিডিয়ামৰ কাৰণে এটা ছেপাৰেট ডাইৰেক্টৰেট সৃষ্টি কৰি দিব লাগে আৰু তাত আমাৰ দৃষ্টিগোচৰ হৈছে 14 নম্বৰ যিটো ডিক্লাৰেশ্যন তাত আছে যে বড়ো শান্তি আলোচনা যিটো পিছ এগ্ৰিমেণ্ট সেইটো তেখেতসকলে এক্সপেডাইট কৰিব, আমি সেইটোকে বিচাৰিছোঁ। কাৰণ বিজেপি চৰকাৰৰ এটা ডিক্লাৰেশ্যন আছিলে যে পাৱাৰত অহাৰ লগে লগে 6 মাহৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা সমাধান কৰিম। 2014 পৰা এতিয়া 6 বছৰ হ'বলৈ গৈ আছে, পুনৰ চৰকাৰ আহিল, কিন্তু উগ্ৰপন্থী সমস্যাৰ যিটো নীতি সেই নীতিটো এতিয়ালৈকে আমি এটা বাস্তৱত ৰূপায়িত হোৱা দেখিবলৈ পোৱা নাই। সেইকাৰণে
কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ শান্তি স্থাপন কৰিব লাগিব হিংসা আমি নিবিচাৰোঁ এটা অহিংসা এটা পৰিস্থিতি আমাক লাগে শান্তি আমাক লাগে উন্নতি আমাক লাগে সেইকাৰণে যিবিলাক যুৱকসকল আজি সশস্ত্ৰ সংগ্ৰামত জড়িত হৈ পেলাই নিজৰ ভৱিষ্যত ধ্বংস কৰি ল'ব লগা হ'ল সেই যুৱকসকলক মেইন ষ্ট্ৰীমত আনিব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে কিন্তু সমাধান কৰিবলৈ যাওঁতে চাব লাগে যে সমস্যা যাতে জীয়াই নাথাকে তেখেতসকলে সংগঠনটোৱে মানে শেষ কৰিব বিচাৰিছে ইছ্যুটো শেষ কৰিব বিচৰা নাই সেইকাৰণে মই কৈছোঁ তেখেতসকলে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আহ্বান কৰিছোঁ যে এই তেখেতসকলে সমস্যাটো সমাধান কৰিব লাগে অকল সংগঠনটো টাৰ্গেট কৰিব নালাগে ছাৰ এজন নেতাই কৈ আছে মানে অতি শীঘ্ৰে মানে এটা চুক্তি সম্পন্ন হ'বহি এই চুক্তিত আপোনালোকৰ যিটো স্থিতি কি হ'ব আমাৰ কথা স্পষ্ট যে BSc চুক্তি হৈ গ'ল 93 BTC চুক্তি হৈ গ'ল 2003 এতিয়া আমি কৈছোঁ যে ভাৰতৰ নাগৰিক হিচাপে যি অধিকাৰ ভাৰতৰ সংবিধানত আছে এই সংবিধানৰ অধিকাৰবিলাক আমাক কিয় চৰকাৰে নিদিয়ে আমি এটা ৰাজ্য বিচাৰি আন্দোলন কৰি আছোঁ আমাৰ চকুৰ আগতে উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড় হৈ গ'ল আমাৰ চকুৰ আগতে তেলেংগানা ৰাজ্য হ'ল আৰু ভাৰত চৰকাৰৰ এজন বিজেপিৰে এজন MPয়ে শেহতীয়াভাৱে পাৰ্লিমেণ্টত এটা প্ৰাইভেট মেম্বাৰ বিল আনিছে বিদৰ্ভৰ কাৰণে কিন্তু আজি বড়োলেণ্ডবাসীসকলে বা বড়োসকলে মেইন ষ্ট্ৰীমক সদায় ছাপৰ্ট দি আহিছে ইণ্ডিয়ান যিটো ফিলচফি সদায় একচেপ্ট কৰি আহিছে ইয়াৰ পিছত আমাৰ উন্নয়নৰ কাৰণে আমাৰ নিৰাপত্তাৰ কাৰণে কিয় এটা আমাক ৰাজ্য দিব নোৱাৰে কিয় আমাক এই অধিকাৰবিলাক দিব নোৱাৰে যি অধিকাৰবিলাক বিভিন্ন প্ৰান্তত তেখেতসকলে প্ৰদান কৰিছে গতিকে আজি আমি চৰকাৰক কৈছোঁ যে যদি ভাৰত চৰকাৰে কিবা এটা পলিচি লয় এই পলিচিটো ইনক্লুচিভ হ'ব লাগে স্থায়ী হ'ব লাগে আৰু এবাৰৰ কাৰণে বড়োলেণ্ড সৃষ্টি কৰাৰ লগতে প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব লাগে আৰু ইয়াৰ একে সময়তে কাৰ্বি আংলঙৰ যি ভূমিপুত্ৰ বড়োসকলৰ হিল ষ্টেটাছ যিটো মানে BTC চুক্তিত আছিলে আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই এইটো একে সময়তে ইমপ্লিমেণ্ট কৰিব লাগে সেইটো আমি কৈছোঁ আৰু বাকী যি উন্নয়নৰ কাম আজি চৰকাৰে কোচ ৰাজবংশীসকলক কিবা কাউন্সিল দিছে আমাৰ ইয়াত ক'বলগীয়া নাই উন্নয়নৰ বা ৰক্ষণাবেক্ষণৰ অধিকাৰ তেখেতসকলৰো আছে সেইটো দিয়ক আজি আপাৰ আসামত যিটো তেখেতসকলে কাউন্সিল দিছে সেইটো আমাৰ ক'বলগীয়া একো নাই কোনোবা জাতি জনগোষ্ঠীৰ কিবা ধ্বংস কৰি পেলাই দিয়াটো আমি নিবিচাৰোঁ কিন্তু আজি বড়োলেণ্ডৰ ক্ষেত্ৰত কেইজনমান মানুহে যিটো উঠি পৰি লাগিছে বড়ো বিৰোধী বড়ো সংগঠন খুলি পেলাই এইটো দিলে বড়ো ধ্বংস হ'ব ইটো দিলে বড়ো ধ্বংস হ'ব ইমান বছৰে আমি অসমতে থাকিলোঁ যে অসমত আমি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছোঁ কিন্তু তেখেতসকলে আজি পুনৰ আমাকে আঙুলি দেখাইছে যিসকলে আজি শোক প্ৰবঞ্চনাৰ বলি হৈছে যিসকলৰ আজি 5,000 মানুহ শ্বহীদ হ'ব লগা হ'ল ইমান টেষ্ট দিব লগা হ'ল সা সম্পত্তি ধ্বংস হ'ব লগা হ'ল তেনেকুৱা সময়ত আজি পুনৰ আমাকে আঙুলি দেখাই পেলাই বড়োসকলক যিটো কথা ক'বলৈ বিচাৰিছে ইয়াৰ কোনো মানে যুক্তি নাই এইটো এটা মিনিংলেছ কথা সেইকাৰণে আজি বড়ো অনাবড়ো সৃষ্টি কৰি পেলাই বড়ো আন্দোলনটো মুক্তিমূল কৰিব যিসকলে ওলাইছে এইটো কেতিয়াও ছাকচেছ নহয় এইটো সদায় ফেইল হ'ব আৰু এইটো লৈ পেলাই আমি চিন্তিত নহয় আমাৰ সংগ্ৰাম আমি চলাই লৈ যাম।